হাই এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মই আজি দেখুৱাবলৈ গৈ আছোঁ বিহু ফাংচনৰ ছেকেণ্ড পাৰ্ট 2। আৰু এয়া যে দেখিছে 2 মে' তাৰিখৰ দিনাই আছিলে, দিনৰ ভাগতে আছিলে। যিহেতু মই আধুনিক নৃত্যত নাচিছিলোঁ, সেয়েহে নামটো দিবলৈ আহি গ'লোঁ। তাৰ পাছত এইফালে ভেকশ্যন আৰম্ভ হ'বলৈ ধৰিলে। যিহেতু মই এবাৰ একটাও ভেকশ্যন চাবলৈ নাপালোঁ, যিহেতু মই নাচিবৰ কাৰণে ওলাই থাকিবলগীয়া হ'ল, সেয়েহে ভণ্টিয়ে কেইটামান ভেকশ্যনৰ ভিডিঅ' ক্লিক কৰি ৰাখিছিলে, সেয়েহে আপোনালোকক দেখুৱালোঁ। তাৰ পাছত সন্ধিয়া হোৱাৰ লগে লগে ধুনীয়াকৈ সাজি কাচি বিহু নাচিবলৈ ওলালোঁ। ফেচবুকত দি আছে ডেন্সৰ ভিডিঅ'টো চাই ল'ব। তাৰ পাছত এটি দুটি এনেকৈ ডেন্সৰ ভিডিঅ' চাবলৈ ল'লোঁ আৰু সকলোৱে বহুত ধুনীয়াকৈ নাচিছিলে। তাৰ পাছত ইফালে আমাৰ মঙলদৈৰ বিধায়ক আছিলহে দেই, গুৰুজ্যোতি ছাৰদেৱ। তেওঁ বহুত ধুনীয়াকৈ ভাষণো দিছে আৰু ইমান ধুনীয়াকৈ বিহু গান গাইছে, বহুত বেছি ভাল লাগিছে। আৰু তেওঁ ভাষণবোৰ বহুত ধুনীয়াকৈ দিয়ে, বহুত বেছি ভাল লাগে। তাৰ পাছত ইফালে ছিংগাৰে গান গাবলৈ ল'লে আৰু আমাৰ গাঁৱত এইবাৰ আহিছিলে ৰাতুল নাথ, তেওঁৰ লগতে গায়কনী এজনী আৰু এজন গায়ক আহিছিলে, সৰু ল'ৰা। তেওঁলোকৰ নাম নাজানো কাৰণে লোৱা নাই। আৰু তিনিওজনে খুব সুন্দৰকৈ গাইছিলে। এটা কথা কওকচোন, আপোনালোকৰ তেওঁক দেখি পাপন দা যেন লগা নাইনে? কমেণ্টত জনাওক যদি লাগিছে। আৰু তেওঁৰ ভইচটো বহুত ধুনীয়া। তেতিয়াহ'লে অকণমান শুনাই দিছোঁ। তাৰ পাছত এইফালে ফাংচনত থকা মানুহবোৰ অকণমান দেখুৱাই দিছোঁ। মানুহ হৈছিলে দেই, আৰু নাচাইতো নাচি আছিলে, আমিও নাচিছিলোঁ দেই। আৰু ননচাকৈ থাকিব পাৰি জানো? যিহেতু আমাৰ গাঁৱৰ ফাংচন বুলি অকণমান এনজয় কৰিছোঁ। যিহেতু বছৰত এবাৰে আহে নহয় জানো, সেইকাৰণে এদিনতে এনজয় কৰি লৈছোঁ আৰু নিজৰ গাঁৱৰ ফাংচন বুলি। আৰু বেলেগততো নাযাওঁ তেনেকৈ চাবলৈ, নিজৰ গাঁওখনৰ ফাংচনখনৰ কাৰণে ৰৈ থাকোঁ। আৰু বহুত বেছি ভাল লাগিছে বিহু প্ৰগ্ৰেম চাই। আৰু এইফালে মোৰ পেহীক দেখাই দিছোঁ, নিজৰ পেহীক। আৰু পেহীও নিজৰ গাঁৱৰ ফাংচন বুলি অকণমান নাচিছে। তাৰ পাছত এইফালে আমিও গায়কৰ গানৰ তালে তালে আমিও এনেকৈ নাচিবলৈ ধৰিলোঁ। আৰু ছোৱালীৰ ফালে, ল'ৰাৰ ফালে, তাৰ পাছত এইফালে আকৌ বোৱাৰীৰ ফালে নাচি আছে। আৰু সকলোৱে এনজয় কৰিছোঁ দেই। আৰু এনেকৈ নাচি গায়কৰ গানে নাচি তাৰ পাছত এইফালে আকৌ 3টা বাজি গৈছিলে। আৰু সকলোৱে এনজয় কৰিছে দেই, বহুত বেছি ভাল লাগিছিলে। যিহেতু বছৰত এদিনে আহে আৰু নহয় জানো, আজি আছোঁ কাইলৈ বা কি আছে, সেইকাৰণে সকলোৱে এনজয় কৰি যাব লাগে নহয় জানো। আৰু এনেকৈ নাচি যিমান যি নাচিলেও ভাগৰ নালাগে নহয় জানো। আৰু নাচা হ'লেতো নাচিবই। আৰু সকলোৱে এনজয় কৰিছে, বহুত বেছি ভাল লাগিছে গাঁৱৰ ফাংচন বুলি। আৰু সেই আমাৰ গাঁৱৰ ফাংচন বুলি এই দিনটোলৈ ৰখি থাকোঁ এনজয় কৰিবলৈ। আৰু বহুত বেছি ভাল লাগিছে। যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব। এতিয়ালৈ বাই বাই।